শীতকালৰ দোকমোকালি চাৰিওফালে কুঁৱলীয়েই কুঁৱলী। শান্ত পৰিৱেশ। এখন বাগিচাৰ জামুগছ এজোপাৰ তলত বাঘৰ পোৱালি এটা শুই আছিল। ঠাণ্ডাতে সি কুচিমুচি বল এটাৰ দৰে হৈ আছিল। এনে সময়তে ভালুক এটা সেই ঠাইত উপস্থিত হ'ল। আজি ভালুক ককাইৰ গাটো বৰ ভাল নহয়। হঠাৎ বাঘৰ পোৱালিটোৰ ওপৰত তাৰ দৃষ্টি পৰিল। ইয়াত দেখোন ঘূৰণীয়া কিবা এটা পৰি আছে। তাৰ পিছত সি স্ফূৰ্তিত চিঞৰি উঠিল, এইটো দেখোন ফুটবল। ভালেই হ'ল, দুবাৰমান খেলি শৰীৰটো অলপ গৰম কৰি লওঁ। ভবামতেই কাম। ভালুকে বাঘৰ পোৱালিটোক দূৰলৈ ভৰিৰে সজোৰে মাৰি পঠিয়ালে। পোৱালিটোৰে আৰ্তনাদ কৰি জামুগছৰ ঠানি এটাত খামুচি ধৰিলগৈ। লগে লগে ঠানিটো ভাঙি পৰিল। ভালুকে নিজৰ ভুল বুজিব পাৰিলে। সি তৎক্ষণাৎ পোৱালিটো দুহাতেৰে মাটিত নপৰাকৈ ধৰিলে। সি এবাৰ মৰমতে পোৱালিটোক লৈ হাতালি খেলিলে। বাঘৰ পোৱালিটোৱে এনেদৰে খেলি বৰ মজা পালে। সি পুনৰ তেনে কৰিবলৈ ভালুকক অনুৰোধ কৰিলে। তাৰ অনুৰোধ ৰক্ষা কৰি ভালুকটোৱে কেইবাবাৰো হাতালি খেলিলে। বাৰে বাৰে হাতালি খেলি ভাগৰত ভালুক ককাইৰ অৱস্থা কাহিল হ'ল। কি পৈমালত পৰিলোঁ। আজি বাঘৰ পোৱালিৰ পৰা হাত সাৰিব নোৱাৰিমেই নেকি? এই বুলি এবাৰ বৰ জোৰেৰে বাঘৰ পোৱালিটোক ওপৰলৈ ভালুকে ভিৰাই লৰ মাৰিলে।